বৰষুণে তোমাৰ কথাকে কব অভিমানী প্ৰতি খোজে নিয়ৰ কণা সৰাব এখনি প্ৰণয়ৰে নৈ তেজে তেজে আছে বৈ ছুটিকে তোমাৰে হাঁহি আছে কত ৰং নজনাকৈ বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব অভিমানী প্ৰতি খোজে নিয়ৰ কণা সৰাব মই এতিয়া যোৰহাট গৈ আছোঁ বাটতে মানে কি বাৰিষাই পালে বাৰিষাই আপোনালোকক দেখাই আছোঁ মানে কি মালোৱাৰীত মানে কি চৰবুৰৰ কলেজৰ ওচৰতে আৰু তাতে মানে কি ৰাস্তাত মানে কি বানপানী হোৱাৰ কাৰণে বহুত অসুবিধা হৈছে আমি যোৰহাট গৈ আছোঁ আৰু দেখিলোঁ যে ইয়াতে ব্লগটো বনাই যাওঁচোন ব্লগে বুলি ক'ব পাৰি আৰু অলপ মানে কি ব্ৰেকিং নিউজ আৰু যাতে এনেকুৱা আৰু হৈছে আৰু চবৰে অসুবিধা আৰু এনেকৈ আমাৰ অসুবিধা হৈছে বহুত অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে ভিডিঅ'টো এফালে চাই থাকিব আৰু কোনোবাই যদি যোৰহাট যাবলগীয়া আছে এই ৰাস্তাদি যাব নালাগে মালোৱাৰী পথেদি যাব নালাগে আপোনালোকে হয়তো মেইন ৰোড সৈতে ঘূৰি আহক ইয়াত অকলতে মানে কি আলিও ছিগি থৈছে আগত এইটো কি কয় দেশৰগৰা ব্লকলৈ যোৱাৰ ৰাস্তাটো আলি ছিগি আছে মই যাব নোৱাৰিলোঁ বিশেষকৈ আকৌ মালোৱাৰী চৰবুৰৰ কলেজৰ সৈতে মই যাম বুলি বিচাৰিছিলোঁ কিন্তু তাতো মই মানে কি কোনোমতে যাব পাৰিছোঁ আজিৰ কাৰণে কিন্তু পানী বৰ্তমান বাঢ়িয়ে আছে আৰু লগতে আপোনালোকে এই ৰাস্তাত আপোনালোকে নাযাব অসুবিধা হ'ব কাৰণ বেলেগ ৰাস্তাত আপোনালোকে ঘূৰি আহক আৰু বানপানী হোৱাৰ কাৰণে বহুত সন্মুখীন হৈছে আৰু কি ক'ব আৰু বানপানীয়ে আৰু উপায় নাই মই জোতা চব পাছৰটো কোনোমতে পাৰ হ'লোঁ দেই বহুত ভয় লাগিছিলে একদম এনেকুৱা পানীটো ভয় আছে নহয় মই বহুত ভয় খালোঁ মানে কোনোমতে মানুহ এজনে কৈছে ধাৰটো ফালে দি মই কিন্তু বহুত ভয় খালোঁ মানে সোমাই যাব এনেকৈ বোলো আমি ছায়া ছায়া ছায়াতি হৈ মায়াবিনী গুপুতে কৈ দিয়া না গোপন মনৰে কথা এখনি প্ৰণয়ৰে নৈ তেজে তেজে আছে বৈ ছুটিকে তোমাৰে হাঁহি তত ৰং নজৰাকৈ বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব অভিমানী প্ৰতি খোজে নিয়ৰ কণা সৰাব বাৰিষাৰে বানত অ দাদা পৰিছেনে মনত তোৰ দাদা বাৰিষাৰে বানত অ বাবু পৰিছেনে
মই এই বাৰিষাৰ ভিডিঅ'বিলাক দেখালোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পোৱা লাইক কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে সকলোকে শ্বেয়াৰ কৰিব যাতে খবৰ পাব লাগে থেংক ইউ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব